প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত নিবনুৱাসকলৰ বাবে লৈ আহিছো এটা ভাল খবৰ। দশম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰতিগৰাকী নিবনুৱাৰ বাবে এই ভাল খবৰ, কিয়নো উত্তৰ পূব ৰেলৱেত ওলাইছে এতিয়া হাজাৰ হাজাৰ পদ, যিসমূহ পদ ইতিমধ্যে বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে। আবেদন প্ৰক্ৰিয়া চলি আছে। ৩ ডিচেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব আবেদন। ক'ত কি ধৰণে আবেদন কৰিব আৰু কি পোষ্টৰ বাবে খালী হৈছে পদ, আমি সবিস্তাৰে লৈ আহিছো টাইমেটৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই খবৰ। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ভাল খবৰ। চাকৰি বিচাৰি যদি সাৱধানী খাইছে তেনেহ'লে আপোনাৰ বাবে এয়া ভাল খবৰ। প্ৰত্যেকগৰাকী দশম শ্ৰেণী উত্তীৰ্ণৰ পৰা কৰিব পাৰিব আবেদন। উত্তৰ পূব সীমান্ত ৰেলৱেত ওলাইছে নিযুক্তি। উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভাল খবৰ, ৫,৬৪৭টা পদ মুকলি কৰি দিছে। পদ পূৰণৰ ইতিমধ্যে প্ৰস্তুতি চলাইছে ৰেল বিভাগৰ তৰফৰ পৰা। দশম আৰু ITI উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন। যিসকলৰ কাৰিকৰী শিক্ষাৰ প্ৰমাণ পত্ৰ আছে তেওঁলোকে আবেদন কৰিব পাৰিব। NFR indianrailways.gov.in গৈ আপুনি কৰিব পাৰিব আবেদন। সকলো নথিপত্ৰ যোগাৰ কৰি আপুনি ইণ্ডিয়ান ৰেলৱেজ ৱেবছাইটত গৈ সকলো আবেদন দাখিল কৰিব পাৰিব। এপ্ৰেণ্টিছ পদৰ বাবেও বিচৰা হৈছে এইসমূহ প্ৰাৰ্থী। ৪ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া। ৩ ডিচেম্বৰ পৰ্যন্ত আবেদন প্ৰক্ৰিয়া অব্যাহত থাকিব। ৩ ডিচেম্বৰ পূৰ্বে আপুনি কৰিব লাগিব আবেদন। উত্তৰ পূব ৰেলৱেৰ চাকৰি লাভ কৰাৰ এয়া সুবৰ্ণ সুযোগ। বয়সৰ সীমা ১৫ বছৰৰ পৰা ২৪ বছৰ বয়সৰ। যিসকল দশম শ্ৰেণী উত্তীৰ্ণ নিবনুৱা আছে, যিসকলৰ ২৪ বছৰ ভিতৰৰ যিসকল ২৪ বছৰ তলৰ যিসকল আছে তেওঁলোকে এই উত্তৰ পূব ৰেলৱেৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ, কিয়নো উত্তৰ পূব ৰেলৱেৰ তৰফৰ পৰা সুবৰ্ণ সুযোগ আগবঢ়োৱা হৈছে পুনৰ উত্তৰ পূবৰ নিবনুৱাৰ বাবে। উত্তৰ পূবৰ নিবনুৱাৰ বাবে এয়া সুবৰ্ণ সুযোগ আগবঢ়াইছে উত্তৰ পূব ৰেলৱেৰ তৰফৰ পৰা। হাতত সময় খুব কম আছে। ইতিমধ্যে নৱেম্বৰ মাহ যিহেতু চলি আছে, ৪ নৱেম্বৰৰ পৰা ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৩ ডিচেম্বৰলৈকে আবেদন প্ৰক্ৰিয়া চলিব। গতিকে ৩ ডিচেম্বৰৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব। আপোনাৰ শিক্ষাগত অৰ্হতাৰ সকলো নথিপত্ৰ, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু পাছপোৰ্ট চাইজ ফটোৰ সৈতে যদি আপোনাৰ কাৰিকৰী শিক্ষাৰ প্ৰমাণ পত্ৰ আছে তেনেহ'লে আপোনাৰ বাবে আন এক সুবৰ্ণ সুযোগ, আন এক ভাল খবৰ, কিয়নো কাৰিকৰী শিক্ষাৰ প্ৰমাণ পত্ৰ থকাসকলক দিব অগ্ৰাধিকাৰ। গতিকে আপুনি পলম নকৰিব। ইতিমধ্যে উত্তৰ পূব ৰেলৱেৰ তৰফৰ পৰা মুকলি কৰি দিয়া হৈছে ৱেবছাইট আৰু নিৰ্দিষ্ট ৱেবছাইটত আপুনি প্ৰৱেশ কৰি সকলো তথ্য আপুনি জানিব পাৰিব। কি পোষ্টৰ বাবে খালী হৈছে পদ, আপুনি কি ধৰণে আবেদন কৰিব, সকলো তাত উল্লেখ কৰা আছে। মাত্ৰ আপুনি ৰেলৱেৰ এই ৱেবছাইটত প্ৰৱেশ কৰক। প্ৰথমতে আপুনি গুগললৈ গৈ চাৰ্চ কৰিব nfr.indianrailways.gov.in। এই ৱেবছাইটটোত প্ৰৱেশ কৰাৰ লগে লগে আপুনি সকলো পাব। এফালৰ পৰা সকলো চাই আপুনি সকলো তথ্য যোগাৰ কৰক। পেন কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ আপুনি লগত লৈ লওক আৰু তাৰপিছতে আপুনি আবেদন কৰক এই নিৰ্দিষ্ট ৱেবছাইটটোৰ ভিতৰত। নিৰ্দিষ্ট ৱেবছাইটটোৰ ভিতৰত এখন ফৰ্ম দেখিবলৈ পাব। সেই ফৰ্মখনত আপুনি শুদ্ধকৈ সকলো তথ্য সন্নিৱিষ্ট কৰি আপোনাৰ যিসমূহ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপুনি তাতে আপলোড কৰিব লাগিব। ফটোসহ আপুনি ফটো আকাৰে আপুনি আপলোড কৰিব লাগিব। এপ্ৰেণ্টিছ পদৰ বাবে যিটো বিচৰা হৈছে সমূহ প্ৰাৰ্থী, ৫,৬৪৭টা পদ ইতিমধ্যে পূৰণৰ প্ৰস্তুতি চলাইছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ তৰফৰ পৰা। গতিকে এই সুযোগ আপুনি এৰি নিদিব। সুযোগ যিহেতু সদায় নাহে, গতিকে সুবৰ্ণ সুযোগ আহিছে আপোনাৰ সন্মুখত। এটা যদি চাকৰি বিচাৰি আপুনি ইতিমধ্যে খাবাথুৰি খাব লগা হৈছে তেনেহ'লে আপুনি এতিয়া চিন্তা কৰিব নালাগে, কিয়নো উত্তৰ পূব সীমান্ত ৰেলৱেত ওলাইছে হাজাৰ হাজাৰ পদ। গতিকে শীঘ্ৰেই আপোনাৰ শিক্ষাগত অৰ্হতাৰ নথিপত্ৰৰ পৰা আৰম্ভ কৰি সকলো নথিপত্ৰ সাজু কৰক আৰু আবেদন কৰক এই উত্তৰ পূব সীমান্ত ৰেলৱেৰ চাকৰিৰ বাবে।